বন্ধু বান্ধৱীসকল, এতিয়া মই উপস্থিত আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ। এই গানটো আমি সকলোৱে শুনিছোঁ, কিন্তু এই গানটোৰ লগতে আৰু এটা বিষয় আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। বগীবিল দলঙৰ নাম আমি সকলোৱে শুনিছোঁ, কিন্তু বগীবিল দলংখন কেনেকৈ আৰম্ভ হৈছিল, বগীবিল দলঙৰ অৰ্থনো কি, আৰু বগীবিল দলংনো কিমান চনত আৰম্ভ হৈছিল, কোনে শুভাৰম্ভ কৰিছিল, সেই বিষয়ে আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ থুলমূলকৈ। বগীবিল দলং হৈছে উজনি অসমৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ লগত এক সংকল্প দলং, এক মিলন ভূমি। কিয়নো এই বগীবিল দলংখন আৰম্ভ হৈছিলে 1997 চনৰ 22 জানুৱাৰী। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল SD দেৱগৌড়া, আৰু তেতিয়াই তেওঁ বগীবিল দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু সেই তেতিয়াৰ পৰাই 2002 চনৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত এই বগীবিল দলংখনত কিছু কাম আগুৱাই গৈছিল, আৰু এই বগীবিল দলংখনৰ শেষ মুহূৰ্ত তথা শুভ আৰম্ভ কৰিছিল 2018 চনৰ 25 ডিচেম্বৰ। কিয়নো 25 ডিচেম্বৰ আৰু ৰাতিপুৱা 11:25। আকৌ কৈছোঁ, শুভ আৰম্ভ হৈছিলে 2018 চনৰ 25 ডিচেম্বৰ 11:25। আৰু সেই বগীবিল দলংখন শুভ আৰম্ভ কৰিছিলে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কিয়নো এই বগীবিল দলংখনৰ যেতিয়া শুভ আৰম্ভ কৰিছিলে তেতিয়া সেইদিনাখন ময়ো উপস্থিত আছিলোঁ, আৰু বগীবিল দলংখনৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰলৈ এই দলংখন চাবলৈ লাখ লাখ জনতা, লাখ লাখ মানুহ আৰু লাখ লাখ জনসাধাৰণ আহি এই দলংখনৰ সৌন্দৰ্য উপভোগ কৰিছিল। আৰু এই বগীবিল দলংখন শুভ আৰম্ভ হোৱা দিনাখনৰ পৰাই 10 বছৰ যি উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ যিটো জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাটো নাইকিয়া হ'ল। কিয়নো 1 নম্বৰ সমস্যাটো নাইকিয়া হ'ল ব্যৱসায় বাণিজ্য তথা অৰ্থনীতিৰ ক্ষেত্ৰত। 2 নম্বৰটো সমস্যা আৰম্ভ হ'ল যাতায়াতৰ ক্ষেত্ৰত। 3 নম্বৰটো সমস্যা শেষ হ'ল যাতায়াতৰ সুব্যৱস্থা। আৰু লগতে এই দলংখন সেইকাৰণে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ বা বিশ্ব গৌৰৱ কঢ়োৱাৰ ক্ষেত্ৰত আগুৱাইছে। কিয়নো এই দলংখনৰ ভাৰতৰ আটাইতকৈ দীঘল তথা 2 খলপীয়া ৰেলযুক্ত ব্যৱস্থা দলং। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 4.49 কিলোমিটাৰ। কিয়নো এই দলংখনৰ মুঠ খুঁটা আছে 42টা। কিয়নো এই দলংখন নিৰ্মাণ কৰোঁতে কমেও 15 বছৰমান সময় লাগিল। আৰু এই দলংখন সেইকাৰণে ভাৰতৰ বিখ্যাত, কিয়নো তলত আছে 2 খলপীয়া ৰেল, 2 খলপীয়া দ্বিতীয় ৰেল, ডবল টেক ব্যৱস্থা, যিটো ভাৰতৰ লগতে অন্যান্য প্ৰান্তত এই ডাবল টেক ৰেল ব্যৱস্থা কৰা হৈছে। আৰু লগতে ইয়াত 3 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে। কিয়নো পথৰ লগতে ৰেলো ব্যৱস্থা কৰিব পৰা, যাতায়াত ব্যৱস্থা কৰিব পৰা এক উত্তৰ পূৰ্বাঞ্চলৰ এইখনেই প্ৰথম দলং বুলি খ্যাত। আৰু এই দলংখন সোণালী আখৰে লিপিবদ্ধ কৰা হৈছে। আৰু এই দলংখন এতিয়া দেখিছে এতিয়াও দেখিছে মোৰ ফালৰ পৰা দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ অন্যান্য মানুহ নিশাই হওক, দিনতে হওক, ৰাতিপুৱাই হওক, গধূলি হয়, সকলোৱে নিজ ইচ্ছাই নিজৰ গৃহস্থ স্থানলৈ বা নিজৰ জেগালৈ বা নিজৰ ফুৰিবৰ কাৰণে ইয়াত অসংখ্য মানুহে দৈনিক যোৱা কৰিবলৈ সুবিধা হৈছে। আৰু এয়া দেখিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ কিছু দৃশ্য। এয়া দেখিছে তলত ফেৰী ব্যৱস্থা আছিলে, যিটো আগতে নিশা যাত্ৰা কৰাটো সম্ভৱ নহয় বুলি কৈছিলে। আৰু দেখিছে ইয়াত চৌপাশৰ দৃশ্য কি চাফ চিকুণকৈ ৰখা হৈছে, আৰু ইয়াত বগীবিল দলংখনৰ কি ঐতিহ্য দেখিছে, কি সুন্দৰ। ইয়াত ষ্ট্ৰীট লাইট ব্যৱস্থা কৰা হৈছে, আৰু লগতে ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰতো বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। কিয়নো
নিৰাপত্তাটো সেইকাৰণে গুৰুত্ব কোৱা হৈছে যে এই দলংখনৰ যাতে নিৰাপত্তাটোৰ ক্ষেত্ৰত ভাল হয়। আৰু লগতে ইয়াত দেখিছে অনন্য ধৰণৰ যান বাহন ইয়াত চলাচল কৰা হৈছে। গধুৰ ডাম্পাৰ তথা এনেকুৱা ধৰণৰ গাড়ী অহা যোৱা কৰা হৈছে। আৰু লগতে সামৰিক আমাৰ দেশ বিদেশৰ পৰাও এই দলংখন চাবৰ কাৰণে বহুতো আগমন ঘটিছে। বিদেশী পৰ্যটকৰ কাৰণে এই দলংখন কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু লগতে আমাৰ বিদেশী ৰাষ্ট্ৰ তথা আমাৰ বিদেশী ৰাষ্ট্ৰ অলপ আগত আমি যদি যাওঁ অৰুণাচল পাম। অৰুণাচলৰ ফালে গ'লে তেজু হৈ গ'লে আমি মাইডিয়া হৈ যদি যাওঁ তেনেহ'লে আমি বিদেশী ৰাষ্ট্ৰ চীন পাম। চীনৰ কাৰণে তথা বিদেশী ৰাষ্ট্ৰ শত্ৰু ৰক্ষা কৰিবৰ কাৰণে সামৰিক ক্ষেত্ৰত, প্ৰযুক্তিৰ ক্ষেত্ৰত, তথ্য ক্ষেত্ৰত, বিজ্ঞানৰ ক্ষেত্ৰত এই দলংখনে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এটা কথা মন কৰোঁ যে মই এতিয়া উপস্থিত আছোঁ বগীবিল দলঙৰ 2 নম্বৰ খুঁটাত। ইয়াত দেখিছে 2 নম্বৰ খুঁটা, ইয়াত কিছুমান চিন ব্যৱস্থা কৰা হৈছে। কিয়নো এইটো হৈছে 2 নম্বৰ খুঁটা দেখিছে ইয়াত। তাৰপিছত অলপ আগত যদি যাওঁ তেনেহ'লে 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰকৈ এনেকৈ 42টা খুঁটা আমি পাম। আৰু লগতে আৰু এটা কথা কওঁ, বগীবিল দলঙৰ যোনটো ষ্ট্ৰিক লাইট ব্যৱহাৰ কৰা হৈছে, এই ষ্ট্ৰিক লাইট কিন্তু ইলেক্ট্ৰনিক বা অন্য ধৰণৰ তথ্য প্ৰযুক্তি কৰা নাই। কিয়নো ইয়াত বিজ্ঞান প্ৰযুক্তিগতভাৱে ইয়াত সূৰ্যৰ পৰা পোৱা যোনটো শক্তি, আমি যোনটো শক্তি সূৰ্যৰ পৰা পাওঁ বুলি কওঁ, যোনটো সৌৰ শক্তি বুলি কওঁ, সেই সৌৰ শক্তিটো ইয়াত ব্যৱহাৰ কৰা হৈছে বুলি ইয়াত ব্যৱহাৰ কৰা হৈছে বুলি দলং বিশেষজ্ঞসকলে আমাৰ আগত কয়। সেয়ে এতিয়া আজি ইমান ভাল লাগিল এই দলংখনৰ চাওক সৌন্দৰ্য। এই দলংখনত উপস্থিত থাকি মই বহুত গৌৰৱান্বিত হৈছোঁ। এয়া হৈছে অসমৰ চতুৰ্থখন ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা চতুৰ্থখন দলং। সেয়ে আপোনালোকে লাইক আৰু কমেণ্ট এটা নিশ্চয় দিব। বাই বাই, আকৌ লগ পাম।